নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম নেপাল দেশখনৰ বিষয়ে। এই নেপাল দেশখন ভাৰতৰ আটাইতকৈ চুবুৰীয়া ৰাষ্ট্ৰ, আমি সকলোৱে জানো। কিন্তু আমি কিমান জানো? সেয়েহে নেপালৰ বিষয়ে কিছুমান নজনা তথ্য আলোচনা কৰিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব, যদি বেয়া পায় তেন্তে ডিছলাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া ভিডিঅ'টোলৈ আগবাঢ়ো আহক। নেপাল দেশখনৰ বৰ্ডাৰ সাধাৰণতে দুটা, এটা ভাৰতবৰ্ষৰ লগত সংযুক্ত আৰু আনটো চীন দেশৰ লগত সংযুক্ত। এই দেশখনত 2006 চনৰ আগলৈকে ৰজা শাসন চলি আছিল, কিন্তু 2006 চনত জনসাধাৰণৰ বাবে গণতন্ত্ৰ প্ৰতিষ্ঠা হ'ল। এটা কথা আচৰিত যে এই দেশখনত আজিলৈকে স্বাধীনতা দিৱস পালন কৰা হোৱা নাই। এই নেপাল দেশখনত 2 কোটি জনসাধাৰণে বাস কৰি আছে আৰু সেইবাবে দেশখন জনসংখ্যাৰ ফালৰ পৰা 43 নম্বৰত আহে। সমগ্ৰ বিশ্বতে 2020 চন চলি আছে, কিন্তু এটা আচৰিত যে নেপালত এতিয়া নেপালীয়ান কেলেণ্ডাৰ অনুসৰি 2077 চন চলি আছে আৰু তেওঁলোকে প্ৰতি বছৰে এপ্ৰিল মাহত নতুন বৰ্ষ পালন কৰে। নেপাল এখন হিন্দু প্ৰধান দেশ, য'ত হিন্দু লোকসকলে বাস কৰি আছে। ইয়াৰে প্ৰধান ধৰ্মটো হ'ল হিন্দু ধৰ্ম। ইয়াত প্ৰায় 80% লোক হিন্দু ধৰ্মী, 9% লোক বৌদ্ধ ধৰ্মী আৰু 3% লোক মুছলমান ধৰ্মী, আৰু বাকীখিনি লোক আছে ইয়াৰে বেলেগ ধৰ্ম পালন কৰে। বিশ্বৰ 10টা উচ্চ শৃংগৰ ভিতৰত 8টা উচ্চ শৃংগ এই নেপাল দেশখনতেই আছে। নেপালে ভাৰতবৰ্ষ দেশখনৰ লগত এনে এটা বন্ধুত্ব গঢ়ি তুলিছে, অৰ্থাৎ নেপালৰ লোকসকলে কোনো ভিজা বা পাছপৰ্টৰ অবিহনে আহিব পাৰে। অকল তেওঁলোকৰ বাবে এখন চাৰ্টিফিকেটৰ দৰকাৰ, আৰু সেই চাৰ্টিফিকেটখনৰ জৰিয়তে আমাৰ ভাৰতৰ লোকসকলেও ভ্ৰমণ কৰিব পাৰে। নেপাল দেশখনৰ বিষয়ে আৰু বহু নজনা তথ্য আছে। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ বাই।